লিমকা বুক অফ ৰেকৰ্ডত স্থান পোৱা অসমৰ একমাত্ৰ মন্দিৰ আৰু সেই মন্দিৰটো ক'ত আছে আজি মই দেখুৱাম আৰু তালৈকে কেনেকৈ আহিব পাৰিব তাৰ লোকেশ্যন পথ নিৰ্দেশনা মই গোটেইখিনি জনাম। নমস্কাৰ, মই বৰ্ণিল। ৱেলকাম টু মাই চেনেল। আজি আপোনালোকক সেই স্থান দেখুৱাব চেষ্টা কৰিম। সেই স্থান এখন অসমৰ খুবেই বিখ্যাত আধ্যাত্মিক স্থান আৰু এই স্থানৰ পৰিৱেশ এনেকুৱা ধৰণৰ আপোনালোকে চাওক। ইয়াত বিভিন্ন ধৰণৰ টিলিঙা কিছুমান আছে আৰু এই স্থানত এনেকুৱা বিভিন্ন ধৰণৰ টিলিঙা দেখিব। 30 টকাও টিলিঙা আছে। এইটো টিলিঙা হ'ল 30 টকা। ধুনীয়া টিলিঙা, পিতলৰ টিলিঙা। আপোনালোকে চাইনবোৰ্ডখন দেখি অনুমান কৰিব পাৰিছে এই ঠাইখিনিৰ নাম হ'ল টিলিঙা মন্দিৰ। তিনিচুকীয়া দুলীয়াজান হৈ আহিব পাৰিব, এইফালে দুলীয়াজান হৈ আহিব পাৰি আৰু এইফালে ডিব্ৰুগড় হৈ আহিব পাৰে, এইফালে টেঙাখাট ডিব্ৰুগড় হৈ আহিব পাৰে আৰু তিনিচুকীয়া টাউনৰ পৰা মাত্ৰ 15 কিলোমিটাৰ। আজিৰ পৰা কিছু বছৰ আগতে এই অঞ্চলত এজন চাহ খেতিয়কে ঘূৰি আছিল। তেখেতে ঘূৰি থাকি দেখিলে এডাল গছৰ মাজৰ পৰা এটা অলৌকিক এটি শক্তি ওলাই আহিছে আৰু সেই অলৌকিক সেই স্থানডোখৰ এয়া হ'ল টিলিঙা মন্দিৰ আৰু এই অলৌকিক সেই বস্তুটোৱে হ'ল এডাল গছৰ মাজৰ পৰা ওলোৱা সেই শিৱলিংগটো দেখি তেখেতে আচৰিত হৈ ওচৰৰে এগৰাকী চাহ মেনেজাৰক তেখেতে এই কথাটো অৱগত কৰিলে আৰু ক'লে যে এই স্থানত এটা শিৱ মন্দিৰ হোৱাটো খুবেই প্ৰয়োজন। আৰু চাওক ইয়াতে কিমান টিলিঙা ইয়াত পৰি আছে, এনেকুৱা হাজাৰ হাজাৰ লাখ টিলিঙা আছে আৰু গোটেই টিলিঙা বৰ বৰ্তমান পাহাৰ হৈ গৈছে আৰু ইফালে গোটেই এইফালে চাওক, এইফালে টিলিঙাই টিলিঙা, ইফালে বন্ধ আছে, সেইফালে এখন পাহাৰ, এইফালে ট্ৰাকে টিলিঙা আছে আৰু ইয়াতে মানুহে টিলিঙা এটা বান্ধে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে আৰু আপুনি যি ভাবি আহে আৰু সেইটো ইয়াতে ফল পায় বুলি মানুহে বিশ্বাস কৰি আহিছে আৰু সকলো বিশ্বাসত আজি এয়া স্থান দেখিছে। কি এক সুন্দৰ আধ্যাত্মিক টিলিঙা মন্দিৰৰ নামটো কেনেকৈ হ'ল তেনেকৈ পোৱা নাযায়, যিহেতু ইয়াত গোটেই টিলিঙা বন্ধা হয়, গোটেই গছৰ টিলিঙা বন্ধা হয় আৰু সেই অনুযায়ী এই ঠাইখিনিৰ নাম, এই মন্দিৰটোৰ নাম, মন্দিৰভাগৰ নাম টিলিঙা মন্দিৰ হোৱা বুলি জনা যায়। এইডালে সেই বিখ্যাত গছডাল, তাৰ গুৰিতেই ফাট মেলি শিৱলিংগটো ওলাই আহিছে। আস্থাৰ স্থান, বিশ্বাসৰ স্থান এই স্থান। চাওক আপোনালোকে, যিবিলাক মানুহৰ ঘৰত বিভিন্ন সমস্যা থাকে, প্ৰতিজন মানুহৰ বিভিন্ন সমস্যা থাকে আৰু সেই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াতে ভক্তসকলে আহি এটা টিলিঙা বান্ধি থৈ যায় আৰু মনোকামনা পূৰ্ণ হয় বুলি সকলোৱে বিশ্বাস কৰি আহিছে আৰু সূতাত এনেকৈ ৰঙা সূতা মেৰিয়াই মনোকামনা পূৰ্ণ হয় আৰু সেই হেতুকে ইয়াত ভক্তসকলে এনেকৈ ৰঙা সূতা মেৰিয়াই আছে। আপুনিও আহক, আপোনাৰ মনোকামনা পূৰণ হ'ব আৰু বিশ্বাসে মিলয় হ'ব। এই স্থান এক আধ্যাত্মিক স্থান আৰু বিশ্বাসৰ স্থান, আস্থাৰ স্থান আৰু এই স্থান আপুনি আনক দেখুৱাব পাৰে আৰু সেই হেতুকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব পাৰে যাতে আনেও দেখিব পাৰে বা এই স্থানলৈ আহি তেওঁলোকে এই স্থানৰ পৰা আশীষ লৈ যাব পাৰে আৰু বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা বুলি এতিয়াসকলে ভক্তসকলে জনাইছে। চাওকচোন কিমান ধুনীয়া এক আধ্যাত্মিক পৰিৱেশ আৰু এই স্থান এক বিখ্যাত। 1964-65 চনত সেই চাহ বিষয়াজনে ইয়াতে এটা মন্দিৰ নিৰ্মাণ কৰি দিয়ে। সেই মন্দিৰত সেই তাহানিৰ পৰাই আজিলৈকে ইয়াত জনসমাগম কোনোদিনেই কম হোৱা নাই। প্ৰতিদিনে এনেকৈ শাৰী শাৰী ইয়াতে মানুহৰ ভক্ত সমাগমৰ ইয়াতে পৰিলক্ষিত হোৱা দেখা গৈছে আৰু এই স্থান সকলোৱে চাব পাৰে, আহিব পাৰে। অসমৰ এখন খুবেই আধ্যাত্মিক স্থান আৰু পীঠস্থান আৰু এই স্থানৰ পৰা আশীষ ল'লে মানুহে নিজৰ যিখিনি সমস্যা পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰি আহিছে। আপুনি আহক, তিনিচুকীয়া হৈ আহিব পাৰে আৰু ডিব্ৰুগড় হৈও আহিব পাৰে বা দুলীয়াজান হৈও আহিব পাৰে। এই স্থানলৈ আহিলে আপোনাৰ নিশ্চয় শান্তি যাতে হাত মুখ ধুনীয়াকৈ ধুব পাৰে, পৰিষ্কাৰ হ'ব পাৰে, তাৰ এখনৰ ব্যৱস্থা। টিলিঙা মন্দিৰৰ ওপৰত খুব বৃহৎ কিছুমান টিলিঙা আছে। চাৰিটা টিলিঙা দেখা পোৱা গৈছে। গেটত আছে টিলিঙা, বৃহৎ টিলিঙা আছে। চব কি ধুনীয়াকৈ ইয়াৰ ধৰ্মধ্বজা উৰি আছে বতাহত। ইয়াৰ এটা পৰিৱেশ আহিলে মনটো খুবেই ভাল লাগি যায়। আৰু ইয়াতে বিভিন্ন ভক্তসকল আহিছে। আহকচোন জানো ক'ৰ পৰা আহিছে। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা আহিছে। দেখিছে বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে এনেকৈ শাৰী পাতি তেওঁলোকে পূজা অৰ্পণৰ কাৰণে ৰৈ আছে। ওলাই যাওঁ বাহিৰলৈ। নমস্কাৰ, আপুনি ক'ৰ পৰা আহিছে? মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা আহিছে। ডাঙৰ লাড়ু দাদা কেনেকৈ? 20 টকাত 10টা। 20 টকাত 10টা। এইটো কি? এইটো ঘোটা। এইটো ঘোটা। এই টিলিঙা মন্দিৰক কেন্দ্ৰ কৰিয়েই ৰাস্তাৰ দুয়োফালে বিভিন্ন পূজা সামগ্ৰীৰ দোকানসমূহ গঢ় লৈ উঠিছে আৰু ইয়াৰ পৰা বহুতেই নিজৰ কিবা এটা জীৱিকাৰ সন্ধান পাইছে। কাষতে আছে ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা, সুব্যৱস্থা আছে। আপোনালোকে আহিলে, গাড়ী লৈ আহিলে বা বাইক লৈ আহিলে একো বৃহৎ এৰিয়া পাব। মন্দিৰৰ প্ৰাংগণত ঘূৰি খুবেই ভাল লাগিল, কিন্তু এটা কথা বেয়া লাগিল, এই ছাইডৰ ফালে একদম পলিথিন, কাগজ, লেতেৰা বস্তা গোটেইবোৰ পৰি একদম মানে ঠাইখিনি
কৌতুকময় কৰি ৰাখিছে। এইখিনি যদি পৰ্যটন বিভাগে হওক বা স্থানীয় বাসিন্দাই হওক বা মন্দিৰ পৰিচালনা সমিতি হওক তেওঁলোকে অকণমান চালে আৰু ভাল লাগিব, কাৰণ ইয়াত বহুত দূৰ দূৰৰ পৰা মানুহ আহে, ভক্তসকল আহে। ঠাইখিনি পৰিষ্কাৰ কৰা আমাৰ সকলোৰে দায়িত্ব আছে, অকল চৰকাৰৰ দায়িত্ব নহয়, আমাৰ প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰে আমাৰ দায়িত্ব আছে যে আমাৰ ঠাইখিনি আমি সুন্দৰ কৰি ৰাখোঁ। আমাৰ যিখিনি পৰ্যটনস্থলী আছে, মন্দিৰ, নামঘৰ, এই স্থানসমূহ আমি পৰিষ্কাৰ কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। আৰু চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশটো, আৰু ধুনীয়া হ'ব যেতিয়াহে আমি এই পৰিৱেশটো আৰু চাফাকৈ ৰাখোঁ। আপোনালোকেও আপোনাৰ ওচৰৰ মন্দিৰে হওক বা নামঘৰে হওক, যিকোনো ধৰ্মীয় স্থানসমূহ হওক, এই স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখক, আৰু তেতিয়া মনটো আৰু ভাল লাগিব। ধন্যবাদ, চাই থাকিব।